ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত কমাৰ গাঁৱত এয়া কি চলিছে? কমাৰগাঁও আইডিয়েল একাডেমীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এই একাডেমীখনত অধ্যয়ন কৰি ওলাই অহা এগৰাকী ছাত্ৰীক দীৰ্ঘদিন ধৰি দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ অধ্যক্ষ কৰ্তৃপক্ষৰ বিৰুদ্ধে। এবছৰ ধৰি মানে আজি হ'ব কালি হ'ব আমি গ'লে সেনেকৈ কয়, আজি হ'ব কালি হ'ব সেনেকৈ। আজি 1 বছৰ হ'ল কমাৰগাঁও আইডিয়েল একাডেমী বিদ্যাভাৰতী চিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ আণ্ডাৰত হয়। মানে নহয়, আমি ফাৰ্ষ্ট বেচ, সিহঁতৰ ফাৰ্ষ্ট বেচ 2023ত সেইখন স্থাপিত হৈছিল। আমি ফাৰ্ষ্ট বেচত মোৰ খেলি মেলি কৰিলে, ছেকেণ্ড বেচত আৰু কাৰোবাৰ খেলি মেলি কৰা বুলি শুনা পাইছোঁ। নিজৰ চাৰ্টিফিকেটখন শুদ্ধকৈ বিচৰাৰ ফলতে এই একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এইগৰাকী বনশ্ৰী ৰাজবংশীক শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ খোদ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। ইফালে চাৰ্টিফিকেট প্ৰদানৰ নামত ধন দাবী কৰাৰো অভিযোগ। ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে দিনৰ ভাগত বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ত অধ্যয়নৰত এইগৰাকী ছাত্ৰীয়ে নিজৰ কেইজনমান বন্ধুৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ সদস্যৰ সৈতে গৈছিল এই একাডেমীখনলৈ। আচৰিতভাৱে অধ্যক্ষ ৰবীন্দ্ৰনাথ ডেকা, একাডেমীখনৰ আন কেইবাগৰাকীও কৰ্মচাৰীৰ লগতে সেই গাঁৱৰ গাঁও প্ৰধান হেমেন ডেকাসহ প্ৰায় 70জনীয়া এটা বৃহৎ দলে ছাত্ৰীগৰাকীৰ সৈতে যোৱা ABVPৰ সদস্যসকলক গুৰুতৰভাৱে প্ৰহাৰ কৰে। খোদ ছাত্ৰীগৰাকীকো শৰীৰৰ গোপন অংগৰ লগতে আন বিভিন্ন অংশত প্ৰহাৰ কৰি আহত কৰে। সোণৰ অলংকাৰ কাঢ়ি নিয়াৰ উপৰিও মোবাইল কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ একাডেমীৰ কৰ্তৃপক্ষৰ লগতে মাৰপিটৰ ঘটনাত জড়িত লোকসকলৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীৰ বন্ধু শিৱানন কটকীক মূৰৰ লগতে শৰীৰত লোৰ মাৰিৰে প্ৰহাৰ কৰাৰ অভিযোগ, যাৰ ফলত তেওঁ বৰ্তমান ৰঙিয়াৰ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ আছে। আন ছাত্ৰ ABVPৰ সদস্য খোদ ছাত্ৰীগৰাকীকো এই ধৰণে প্ৰহাৰ কৰাৰ ফলত আটাইকেইজনক মেডিকেলত ভৰ্তি কৰাব লগা হয়। প্ৰশ্ন হয়, শিক্ষাৰ পোহৰ বিলোৱা একাংশৰ এই উদ্ভণ্ডালি কাৰ বলত বলিয়ান হৈ বৃদ্ধি পাইছে? সমাজত সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্বত নিয়োজিত টিটকুৰিৰ গাঁও প্ৰধান হেমেন ডেকাই কাৰ সাহসত কৰিছে এই মৰসাহ? গাঁও প্ৰধান হেমেন ডেকা, অধ্যক্ষ ৰবীন্দ্ৰনাথ ডেকা, অমৰজ্যোতি ডেকা, ৰাজা হাৰুণ আল ৰছিদকে ধৰি বহুকেইজনৰ নাম সাঙুৰ খাইছে এই মাৰপিটৰ ঘটনাত। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল, উচিত শাস্তিৰ দাবী। আজি আমাৰ ৰঙিয়াৰ অন্তৰ্গত আমাৰ গাঁও অঞ্চলৰ এখন শিক্ষানুষ্ঠান আইডল একাডেমী বুলি, তাতে এজনী ছোৱালী যোৱা বছৰৰ আগৰ বছৰেই মানে 2023-24 বেটছৰ আছিলে। সেই ছোৱালীজনীয়ে কি কৰিছিলে, কোনো ধৰণৰ চাৰ্টিফিকেট বা এনেকুৱাবিলাক তেওঁলোকে ভুল কৰিছিলে, যিটোৰ কাৰণে আজি সেই ছোৱালীজনীয়ে কোনো ধৰণৰ এক্সামত দিব পৰা নাই, লগতে কোনো ধৰণৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব পৰা নাই। তো সেইটো কাৰণে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে গৈছিলোঁ তেখেতসকলক যাতে ক'বৰ কাৰণে বোলে তেওঁৰ চিটুৱেশ্যনটো কি হৈ আছে আৰু লগতে তেওঁৰ সেই চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এইবিলাক কেনেকুৱা ধৰণে হৈ আছে, তো সেইটো কাৰণে আমি ক'বলৈ গৈছিলোঁ। ছোৱালীজনীয়ে কৈছিলে আমাক, ছোৱালীজনীয়ে কোৱাৰ কাৰণে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে আইডল একাডেমীত উপস্থিত হৈছিলোঁ। প্ৰথমতে ভালকৈ কথা পাতিছিলোঁ, তেখেতসকলে আমাক ভালকৈ কৰিছিলে, কিন্তু শেষত গৈ তেখেতৰ এই স্বত্বাধিকাৰী
ৰাছানুল ৰচিদ নামটো ৰুছানুল ৰচিদ নে কি তেনেকুৱাকৈ আৰু লগতে কেৰাণী তেনেকুৱা বহুতকেইজন গাঁৱৰ বহুতকেইজন লোকে আমাক ছয়জন ল'ৰাক আগুৰি ধৰি হতাহতি কৰে লগতে মোৰ ইফালে গোটেই মাথা চাথা ফাটি যায় লগতে নাকত মাৰে এনেকৈ বহুতকেইগৰাকীয়ে গুণ্ডাৰাজ চলাইছে তো তেনেকুৱা ছোৱালীজনীক অপদস্থ কৰাই নহয় কাপোৰ চাপোৰ ফালি চেণ্ডেল টেণ্ডেল ফালি তেনেকৈ তাই গোটেইখিনি ছোৱালীজনীক বহুতখিনি অপদস্থ কৰিছে তো সেয়েহেতু আমি আজি ৰঙিয়া থানাত আহিছোঁ তেখেতসকলক দুখীয়া যাতে উচিত শাস্তি পায় সাধাৰণতে মানে আপোনাৰ এজনী আমাৰ ছোৱালী ৰঙিয়া কলেজত পঢ়ি আছে তাৰ মানে আপোনাৰ ডকুমেণ্টছ হাই ছেকেণ্ডেৰী ডকুমেণ্টছ ভুল আছিল ভুল থকাৰ পিছত আপোনাৰ এখন ডকুমেণ্টছ দিলেই দিয়াৰ পিছত আমি মানে তাতে স্কেনাৰ আৰু চিৰিয়েল নম্বৰটো নাই সুধিব গ'ল যোৱাৰ পিছত আপোনাৰ গাৰ্জেন মানে দাবী কৰিলে কেৰাণীৰ দেউতাকে ক'লে কোৱাৰ পিছত আৰু দেউতাক কাম কৰে আপোনাৰ কমলপুৰত দেউতাক দিয়াৰ পিছত আৰু তেওঁ মানে আমাক উল্টাকৈ ব্লেম দিলে আমি বোলে 2 লাখ টকা সোধা বুলি তাৰপিছত আৰু গাঁৱৰ মানুহ মাতি আনি মাৰধৰ কৰিলে আৰু চবৰে মোবাইল কাঢ়ি লৈ যায় প্ৰিন্সিপাল ছাৰ কেৰাণী বহুত মানে কাষৰ মানুহ বহুত আছে নাই হেৰি কমাৰগাঁও স্কুলৰ ভিতৰতে ৰুমত সোমাই লৈ কমাৰগাঁও আপোনাৰ আইডিয়েল একাডেমি মানে মোৰ ডকুমেণ্টছত সকলো ডকুমেণ্টছতে ভুল কৰি দিছে সিহঁতে প্ৰথম যেতিয়া ৰেজিষ্ট্ৰেশ্যন আহে যেতিয়া মই ফাৰ্ষ্ট ইয়েৰত ৰেজিষ্ট্ৰেশ্যন কৰোঁ আৰু তেখেতসকলে কি কৰিছে মোৰ ক্লাছমেটে হয় তীনামণি তাইৰ ফটোটো মোৰ ডকুমেণ্টছত দি দিছে তেখেতসকলে দি পিনে তাৰপিছত যেতিয়া মই ৰেজিষ্ট্ৰেশ্যনখন পাওঁ সেইদিনাখনে মই লগে লগে মোক অফিচত মাতি নি কিনে ৰেজিষ্ট্ৰেশ্যনখন দিছে তাৰপিছত মই তেখেতসকলক কৈছোঁ যে ছাৰ এতিয়াতো তীনামণিৰ ফটো আছে মোৰ ক্লাছমেটৰ মোৰতো এতিয়া ফটো নাই মই কেনেকৈ ল'ম এইখন আৰু মোক কেনেকৈ পৰীক্ষা দিব দিব তেখেতসকলে কৈছে নহয় তুমি এইখন লৈ যোৱা তোমাক পৰীক্ষা দিয়া হোৱাৰ পাছত লাষ্ট পৰীক্ষা দিনা তুমি কি আমাক ডকুমেণ্টখিনি ছাবমিট কৰি থৈ যাবা আমি কালেকশ্যন কৰি ঠিক কৰি দিম সেনেকৈ ক'লে মই লাষ্ট পৰীক্ষাৰ দিনা ছাবমিট কৰি থৈ আহিছোঁ তেখেতসকলে কৈছে যে এটা কাম কৰা তুমি এটা কপি এটা ৰাখি লোৱা গোটেইকেইখন ডকুমেণ্টছৰে বাই চান্স হৰাবও পাৰে প্ৰিন্সিপাল ছাৰে সেনেকৈ কৈছে ক'লে মই তাৰপিছত কপি ৰাখি দিলোঁ কপি ৰাখি দিয়াৰ পাছত সিহঁতে আজি এবছৰ ধৰি মানে আজি হ'ব কালি হ'ব আমি গ'লে সেনেকৈ কয় আজি হ'ব কালি হ'ব সেনেকৈ আজি 1 বছৰ হ'ল তেহেঁতে মানে একোৱে নাই আজিলৈকে এতিয়া মই দাদাহঁতক জনাইছোঁ দাদাহঁতে নিজে মোক জানেই যে মই ৰঙিয়া কলেজত এডমিশ্যন ল'ম মোৰ কিমান প্ৰব্লেম হৈছে হ'লে তেখেতসকলে মোক কিমান কি কৰি কিনে এডমিশ্যন লগা দিছে হ'লে দাদাহঁতে গোটেইখিনি জানে 1 বছৰ যদি দাদাহঁতে চায়ে আছে এতিয়া লাষ্ট পৰ্যায়ত আমি এবিভিপি হ'লে মই তাৰপিছত দাদাহঁত বুলি মাতিম এবিভিপি চাই থাকিলে তাৰপিছত লাষ্ট পৰ্যায়ত এতিয়া যোৱাৰ পাছত সিহঁতে কৈছে কি নহয় আৰু 10 দিন ৰখা 10-15 দিন আৰু ৰখা এতিয়া মোৰতো এনেকৈ ৰখি থাকিব নোৱাৰোঁ মোৰ SSC যেতিয়া পৰীক্ষা আছিলে এইবিলাক এনেই ক'ল কমাৰগাঁও আইডিয়েল একাডেমি বিদ্যাভাৰতী চিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ আণ্ডাৰত হয় মানে বিদ্যাভাৰতী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ আণ্ডাৰত আমাৰ কমাৰগাঁও আইডিয়েল একাডেমি কিমান বছৰ কৰিছে নহয় আমি ফাৰ্ষ্ট বেচ সিহঁতৰ ফাৰ্ষ্ট বেচ 2023ত সেইখন স্থাপিত হৈছিল আমি ফাৰ্ষ্ট বেচত মোৰ খেলিমেলি কৰিলে ছেকেণ্ড বেচত আৰু কাৰোবাৰ খেলিমেলি কৰা বুলি শুনা পাইছোঁ এতিয়া বৰ্তমানটো আমি দুজনৰ গম পাইছোঁ বাকী কেইজনৰ গম নাপাওঁ যদিও কাৰোবাৰ হৈছেও ফলত প্ৰব্লেম হৈছে আৰু আজিতো দাদাহঁতকতো উল্টাই দাদাহঁতক কৈছে যে মোক আজি মানে কি হৈছিল এদিন মা আৰু মই গৈছিলোঁ তাতে কেৰাণী কৈছিল যে এইটো বস্তু না 1.5 লাখ টকা দিলেও নাপায় এনেকৈ কৈছিলে কোৱাৰ ফলত মই দাদাহঁতক গোটেইখিনি কথা কৈ দিলোঁ আকৌ যেতিয়া আমি অফিচত গ'লোঁ দাদাহঁতক উল্টাই কৈছে দাদাহঁতেহে পইচা খুজিছে আমাৰ এবিভিপি পইচা সোধা বুলি কৈছে মই পইচা সোধা বুলি কৈছে আচলতে মই পইচা সোধাই নাই তাৰপাছত সেনেকৈ গ'ল তাৰপিছত কিবা এনেকৈ কথা পাতি থকাৰ মাজতে মানে কাজিয়াৰ সৃষ্টি হৈ গ'ল যাতে এনেকৈ ওলাই আহি দাদাহঁতক সেইবাৰ কি কৰিছে ৰুমৰ ভিতৰত ঠেলি সোমাই দিছে মানে এবিভিপিৰ ল'ৰাকেইটাক মানে সোমাই দিছে ক্লাছৰুমৰ ভিতৰত ছাৰহঁতে কিন্তু তেখেতসকলে আকৌ মোক আহি উল্টাই দম দিয়ে যে এইবিলাক গুণ্ডা লৈ আহিছা নেকি এবিভিপি এই গুণ্ডা লৈ আহিছা তুমি মোক কেইজন মানে দম দিছে আৰু যেতিয়া মানে দাদাহঁতক মাৰিব গৈছিল অমৰজ্যোতি ডেকা তেখেতে মানে মোক এনেকৈ ঠেকাই দিছে মই তাৰপিছত বাইক এখন আছিল পিছফালে মই বাইক এখনত পৰি গ'লোঁ পৰি মই কাটিয়া হৈ পৰি যাওঁতে চেণ্ডেলযোৰ ছিঙি গ'ল সেনেকৈ মানে বহুতখিনি আছিল ইনষ্টিটিউটৰ আছিল যোনে মানে মেইন আৰু ৰাজা হৰনাৰায়ণ ৰচিদ তেখেতে আছিল প্ৰিন্সিপাল আছিল কেৰাণী আছিল আৰু অমৰজ্যোতি ডেকা আছিল আৰু হেৰি আছিল হাতিমুদ্দিন আহমেদ ছাৰ আছিলে আৰু মোৰ মোবাইলটো মানে যেতিয়া দাদাহঁতক মাৰি আহিলে ন তেতিয়া মই ভিডিঅ' কৰিব ওলাইছিলোঁ তেতিয়া ৰাজা ছাৰে আহি পিনে আৰু ৰাজা হৰনাৰায়ণ ৰচিদ তেখেতে আহি পিনে মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে মোৰ ভিডিঅ' আছে লগত লৈ কৈছে কি মোৰ ভিডিঅ' মানে মোবাইলটো কৈছে তুমি ভিডিঅ' কৰি আছা নেকি বুলি এনেকৈ মোক জেকেৰাই ধমকি দি কিনে মোবাইলটো কাঢ়ি লৈ গৈছে লগে তাৰপিছত ৰাজা ছাৰে কৈছে যে কি ইয়াৰ মোবাইলক গোটাই ৰেষ্টৰ কৰি দিয়া গোটেই ফৰ্মে ডিলিট কৰি দিয়া সেনেকৈ কৈছে
কৈছোঁ মই তাৰপিছত তেতিয়া কৈছোঁ যে মোৰ মোবাইলত কিন্তু বহুত ডকুমেণ্টছ আছে যে লাগিব লগা, যদি সেই ডকুমেণ্টছ এখনো গায়ব হয় কিন্তু এবাৰ কিন্তু আপোনালোকে নিজে এবাৰ দায়ী হ'ব। এনেতো মোৰ 3খন এনে ফাঁচাই থৈ দিছে, মোক নিজে মানে তেখেত 3জন মানে আহি কিনে মোক ধমকি দিছে, এইবিলাক কি লৈ আহিছা, গুণ্ডাগাৰ্দি কৰিব লৈ আহিছে নেকি বোলে, এনেকৈ মোক ধমকি দিছে আহি পিনে। মই এতিয়া অকলে, মা যাই পোৱা নাছিলে। কিন্তু মাৰপিটটো কোনে আৰম্ভ কৰে? মাৰপিটটো কিন্তু আমাৰ মেনেজমেণ্টে আৰম্ভ কৰিছে প্ৰথমতে, সিহঁতে অকলে কৰে। তাৰপিছত আমাৰ হিমাংশু শৰ্মা বাবু তেখেতে আকৌ যেতিয়া আমাৰ শিৱানন্দ দাদাক মাৰিলে তেতিয়া হিমাংশু দাদাই ক'লে যে আপোনালোকে কিয় এনেকুৱা কৰিছে, দাদা কিয় মাৰিছে, সেনেকৈ কওঁতে আকৌ হিমাংশু দাকো মানে ঠেলি নি পিনে ক্লাছৰুমৰ ভিতৰত সোমাই দিলে আৰু মোকো কৈছে তুমি ভিতৰত সোমোৱা, মানে মোকো ভিতৰত সোমাই দিছে সেইবাৰ নি পিনে।